শুনা 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 সভা প্রচার করিবই উপপুরাণৰ পাঠ প্রচার করিবই উপপুরাণৰ পাঠ শুনা শুনা একদিনা বৈকুণ্ঠতা অপ্ৰভু নাৰায়ণ লক্ষ্মীৰ সহিতে আছে ঐ আনন্দিতা অপার মহিমা প্রভুর অজানে সর্বজনা লক্ষ্মীক দেখাবলৈ এদিন কৃষ্ণৰ ভৈলা কৃষ্ণ বোলে মোর ভক্তার দুখতে দিন যায় লক্ষ্মী বোলে মোর ভক্তার কোনো দুখ না কৃষ্ণই বোলে তেনেহলে প্ৰমাণকে চাও কাৰ ভকত কেনেকুৱা অজানি বুজি কাৰ ভকত কেনেকুৱা অজানি বুজি মৰতলৈ নামি আহে অলক্ষ্মী নাৰায়ণ কাৰ ভকত কেনেকুৱা অচাব দুয়োজনা মৰতলৈ নামি আহে অলক্ষ্মী নাৰায়ণ কপালাটা ফোটা মারি অভিক্ষার ঝুলে কৃষ্ণই বলে আগে তোমার অভক্তার ঘরে কি করিছে তোমার ভক্তাই অটকে মরতলৈ না
আলোচনা কৰি দিওঁ পন্থে চলি যা এক সদাগৰৰ গৃহে প্ৰৱেশক এক সদাগৰৰ গৃহে ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি অ ভিক্ষাৰী দেখি সেই গাম্ভীৰ্যতা কৰে গালি পাৰে দুয়োজনক গালি পাৰে দুয়োজনক দম দম কৰে মুনি এটা লগত আছে তিৰি লাজ নালাগে খুজি খাব নাযা কিয় মৰি বিহে ধৰিছে হাতৰ কাম বন নাই দেহা দুটা বঢ়াই লৈছ খুজি খাই খাই ওলাই যা ওলাই যা ভালে ভালে কৈছো মই ওলাই যা তহঁতৰ বাবে মই আৰ্জি থোৱা নাই কোনবাই যদি আৰ্জি থৈছে তাতে খোজ যায় অ গালি শুনি দুয়োজন ওলাই আহিলা আৰু ধন হওক বুলি আৰু ধন হওক বুলি কৃষ্ণই বোলান্ত লক্ষ্মী শুনা বচন প্ৰথমে বুজিলো তোমাৰ ভক্তৰ লক্ষণ কৃষ্ণই বোলান্ত লক্ষ্মী শুনা বচন প্ৰথমে বুজিলো কৃষ্ণৰ কথা শুনি লক্ষ্মী মনে লৈ যাবা অয়ক মহাজনৰ গৃহে দুয়োজনক দেখা পাই দুৱাৰ মাৰি দিলা অদুখ মনে দুয়োজনা কৃষ্ণয়ে বোলান্ত লক্ষ্মী লক্ষ্মী অ লক্ষ্মী আছেনে আৰু তোমাৰ ভকত অ লক্ষ্মী আগত কৃষ্ণ পাছত কত দূৰ গলা অন্য এক ধনীৰ গৃহে প্ৰৱেশ অন্য এক ধনীৰ গৃহে ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি বুলি দিও থিয় হৈ তাকো দেখি গৃহস্থই মহাক্ৰোধে তাকো দেখি গৃহস্থই ঐ দিনে ৰাতি কষ্ট কৰি অৰ্জন কৰিম হেৰো ভিক্ষা বুলিলে পাই ভিক্ষা বুলিলে পাই ভালে ভালে যা নহলে ভালে ভালে যা নহলে ঐ কি বুলি গৃহস্থই কুকুৰ এৰি দিলা কুকুৰৰ ভয়ে দুয়ো ওলাই আহিলা কুকুৰৰ ভয়ে দুয়ো আগে আগে দৌৰে লক্ষ্মী কৃষ্ণ পিছত
হাই হাহি কয় কৃষ্ণই লক্ষ্মী হাহি হাহি কয় কৃষ্ণই লক্ষ্মী অ লক্ষ্মী ভকতে মোৰ প্ৰাণ ভকতে মোৰ ধন সংগে মই থাকো সৰ্বক্ষণে তোমাৰ ভকতৰ গৃহে নাহো কোনো দিনে লক্ষ্মী আর মই নাহো কোনো দিনে ভকতে মোৰ প্ৰাণ ভকতে মোৰ ধন সংগে মই থাকো সৰ্বক্ষণে ধন চিনি পাই লক্ষ্মী অদুখীয়ালৈ সিহঁতৰ দয়া মায়া নাই লক্ষ্মী অধনৰ বলত তোমাৰ ভক্তই অহংকাৰত মৰে লক্ষ্মী বলা 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 এতিয়া যাওঁ বলা মোৰ ভক্তৰ ঘৰে ভকতে মোৰ প্ৰাণ ভকতে মোৰ অহংগে মই থাকো সৰ্বক্ষণে কথা শুনি লক্ষ্মী দেৱী মহালজা পায় তল মূৰা কৰি কৃষ্ণৰ পিছে পিছে অ তল মূৰা কৰি কৃষ্ণৰ পিছে পিছে কত বেলি অস্তগত হৈ লাগিবা অ সন্ধ্যা কালে সোমাই দুয়ো নন্দিনী সন্ধ্যা কালে সোমাই দুয়ো বৈষ্ণৱ ৰূপী লক্ষ্মী কৃষ্ণ বিপ্ৰৰ গৃহে যায় দুয়ো বিপ্ৰৰ গৃহে যায় ভিক্ষাং দেহি অ ভিক্ষাং দেহি বুলি দুয়ো ৰল থিয়া হৈ ভিক্ষাৰ জুলি হাতে লৈ ভিক্ষাৰ জুলি হাতে লৈ বামুণ বামুণী দুয়ো সতী সন্তান নাই সিহঁতৰ অতিথিক দেখি দুয়ো আগবাঢ়ি যায় দুয়ো আদৰি সাদৰি
ধরি পাশে বহিবা কদিলা দৈব গৃহে চাউলে মুঠি নাই চিন্তি বেলা গিলা দৈ হঠাতে বামুণীৰ মনত পৰি যায় তিনি চিন্তা চাউল সদায় চুঙা এটাত থয় চুঙাটো উলিয়াই থালি বাকি চাই মাত্ৰ 4 মুঠি চাউল চুঙাটোত পায় সেইখিনিকে বামুণীয়ে ধুই পখালে লাই সেইখিনিকে বামুণীয়ে ধুই পখালে ভক্তি ভাৱে চৰুত বহাই কৃষ্ণ কৃষ্ণ ভক্তি ভাৱে চৰুত বহাই অখা কন্ন ৰন্ধন কৰি চিন্তিবে লাগিলা থাল বাটি নাই গৃহত থাল বাটি নাই গৃহত অতিথিক কয় বামুণী ধৰিয়া চৰণ ভোজন কৰিব লাগে উঠা দুয়োজন উঠা দুয়োজন ৰন্ধন গৃহে যায় চাৰিওজনে একেলগে মহাসুখে খায় ভোজন কৰি দুয়োজনে অতিথিক সতী সন্তান নাই কাইলৈ আমিও যাম দুয়োৰে লগত মায়া মোহ নাই আমাৰ এই সংসাৰ মায়া মোহ নাই আমাৰ ভূমিতে বস্ত্ৰ পাৰি কৰিলা শয়ন ৰজনী প্ৰভাতে সবে কৰিলা গমন ৰজনী প্ৰভাতে সবে কৰিলা গমন কত দূৰে গৈ এক অৰণ্য পাইলা বাট কুৰি বাই সবে কৰিলা শয়ন নিদ্ৰাতে নন্দী বিপ্ৰ নিদ্ৰাতে নন্দী বিপ্ৰ হিচাগে বামুণীক লৈ লক্ষ্মী নাৰায়ণ হয় হয় সেই স্থানে তিনিজন সেই স্থানে তিনিজন কত বেলি মূৰে পাছে সূৰ্য অস্ত গলা সাৰ পাই নন্দী বিপ্ৰই কান্দিবে লাগিলা
হার যা কুমারী হকই কগুসি গইলি মুকা আকাল খারে এরিয় কান্দে নন দিদি প্রায় হার যা কুমারী হতি খান নাই বাবে হনা খেলা বনৰ মাজে আহি মই তোক দয়া মরম নাই তোর এরি গলে মোক নে সন্ন্যাসীয়ে বলে ধৰি লৈ নে সন্ন্যাসীয়ে বলে ধৰি বনৰ মাজত বিপ্ৰয় কি কৰে কত দূৰে ঋণী ঋণী পোহৰ দেখা কত দূৰে ঋণী ঋণী অপোহৰ লক্ষ্য কৰি বিপ্ৰ আগবাঢ়ি যায় মুনিৰ আশ্ৰম এক দেখি আশ্ৰমৰ পদূলিত থিয় হৈলা যায় কত দূৰে বিপ্ৰ এক কুঁৱা দেখা কত দূৰে বিপ্ৰ এক ঐ আচৰিত শব্দ শুনে সেই কুঁৱাৰ ভিতৰ এখোজ দুখোজকৈ বিপ্ৰ চাপি এখোজ দুখোজকৈ বিপ্ৰ কুঁৱাৰ ভিতৰত বিপ্ৰই আচৰিত ঘটনাটি দেখা পায় অ কুঁৱা আছে নাই পানী পৰি আছে চাৰি প্ৰাণী আৰ্তনাদে ওপৰলৈ চাই এক সৰ্প এক ব্যাঘ্ৰ বান্দৰ আৰু মানুহ এক নন্দী বিপ্ৰয় দেখা পালে যায় কোনেও কাকো খোৱা নাই আছে
পাৰাটা কোনেও পাব নোৱাৰা বান্দৰ উঠিছে গৈ মানুহৰ কাণত সিহঁতক দেখি বিপ্ৰৰ দয়াই উপজিলা আশ্ৰমত মুনিৰাগে সকলো কহিলা আশ্ৰমত মুনিৰ আগে অ মুনি বোলে বিপ্ৰবৰ শুনা মোৰ বাণী এই মানুহজনক এৰি তুমি তোলা অ মুনিৰ বচনে বিপ্ৰ শীঘ্ৰ চলি গইলা লতা গছ আনি এক জৰি লতা গছ আনি এক বাঘ বান্দৰ সৰ্পক তোলে জৰিৰ সহায় মানুহজন পৰি ৰল কুৱাৰ ভিতৰত মানুহজন পৰি ৰল অবাক বান্দৰ আৰু সৰ্পই বিপ্ৰক কহিলা কৃপা কৰি তুমি আমাৰ জীৱ কৃপা কৰি তুমি আমাৰ বিপদে পৰিলে তুমি আমাক মাতিবা প্ৰাণ দিও ৰক্ষা কৰিম নিশ্চয় প্ৰাণ দিও ৰক্ষা কৰিম অ তিনি প্ৰাণী গুচি গল আনন্দিত মান বিপ্ৰক চাই মানুহজনে জুৰিলা কাণ বিপ্ৰক চাই মানুহজনে তয়ো মানুহ আৰু ময়ো মানুহ মানুহে মানুহৰ যদি নুবুজে দুখ দয়া কৰি মোক যদি নতোলা পাৰা মৰি থাকিম ভাই মই কুৱাৰ ভিতৰত তয়ো মানুহ আৰু ময়ো মানুহ ভাই একাই মানুহ মোক দেখি তোৰ জানো লগা নাই দুখ ই নাই বিনাই সি কান্দিবে লাগিলা হেন দেখি নন্দী বিপ্ৰৰ দয়াই উপজিলা অ বহু কষ্টই মানুহজনক তুলিয়াও আনিলা হাঁহি হাঁহি মানুহজনে বিপ্লৱ হাঁহি হাঁহি মানুহজনে অ এইডাল লগে লগে তোক মই দিলো পুৰস্কাৰ হীৰা খচিত এডাল সুবৰ্ণৰ হাৰ হাঁহি হাঁহি মানুহজনে মাগিলা বিদায় নন্দীয়ে হাৰডাল লাৰি চাৰি চাই ৰণ ফালে ৰাণীৰ হেৰাইছে হার লাগি আছে হাহাকাৰ অদূত গণৰ গাৰ তত নাই যাকে যতে লগ পাই দাবী ধমক দি চাই
ধরা পরা নাই সোর কিন্তু ধরা পরা নাই রানী কিন্তু ধরা পরা এইফালে ৰজাৰ দূতে অবতাহে বৰষুণে অ বিচাৰে হাবা ধৰি খায় সংসূত্ৰ একো নাই কিবা কৰে কলৈ যায় বুদ্ধি বিচাৰি নাপায় উপায় বুদ্ধি বিচাৰি নাপায় কিন্তু ধৰা পৰা ৰণ ফালে অহাৰ দালাৰি চাৰি বিপ্ৰয়াসে হেন কালে ৰজাৰ দূতে হেন কালে ৰজাৰ দূতে কুবাই কুবাই নন্দী বিপ্ৰক ৰজাৰ আগে নীলা মহাৰাজ মহাৰাজ চোৰ ধৰা পৰিল বুলি ৰজা চোৰ ধৰা পৰিল বুলি ৰজাৰা দেখে বিপ্ৰক পোতা খালে পোতা খালে নন্দী বিপ্ৰৰ দুখত এদিন পোতা খালে নন্দী বিপ্ৰৰ ব্যগ্ৰ সৰ্পৰ বান্দৰে বিপ্ৰক বিপদত সহায় কৰিম বুলি কৈছিল আৰু সেয়েহে বিপ্ৰই স্মৰণ কৰে অ হে বন্ধুগান বিপদৰ সহায় মোৰা পোতা খালে প্ৰাণ যায় বান্দরে ব্যগ্ৰ আৰু সৰ্পৰাজে
হয় দুখ পাই পোতা খালে যাই আদি অন্ত সকলো জানে বিপ্লৱ বুদ্ধি দিলা ৰজাৰ গৃহে গইলা ৰাণী যাই দংশনা কৰিলা প্রাণ যায় স্বামী মোর ও স্বামী কাল বিক লাগিয়া হাল করপে ডংখে মুখ এবার মাতা দিয়া প্রাণ যায় স্বামী মোর প্রাণ যায় স্বামী মোর স্বামী কালি লাগিয়া ফাটি যাই মন্ত্রী কুঠিল রাজাই ইহার উপায় বিলম্বন করি মন্ত্রী দূত পঠাইলা যত যিমান পূজা বেশ আছে ধরিয়া আনিলা ও প্রাণ যায় স্বামী মোর এজন এজন কয় হবে জৰা ফুকা কৰে তথাপিতো ৰাণীৰ বিষ নমাবন তথাপিতো ৰাণীৰ বিষ অপুতা খালে নন্দী বিপ্ৰয় সকলো শুনিলা প্ৰহৰীক মাতি বিপ্ৰয় প্ৰহৰীক মাতি বিপ্ৰয় হেৰা মোক যদি মুক্তি দিয়ে ময়ো অলপ জাৰি ফুকি কি জানিবা ভাল কৰিব জাৰি ফুকি কি জানিবা অ কথা শুনি প্ৰহৰী বেগে চলি গইলা ৰজাৰ ওচৰে গৈ কৰিলে ৰজাৰ ওচৰে গৈ ও মহাৰাজ 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 ও মহাৰাজ পোতা খালে থকা বিপ্ৰয় হাঁহি হাঁহি মকায় তেওঁ বোলে ৰাণী ভাল কৰিব ও মহাৰাজ তেওঁক আনি দেখুৱা ভাল হ'ব
ৰজাই বোলে এটিখনে বিপ্ৰক লৈ আহা অন্য ইউজা যত আছে নিজাখনত বহা ৰজাৰা দেখে বিপ্ৰক আনে উলিয়াই তৎফত নাই ৰাণীৰ বিপ্ৰয় তৎফত নাই ৰাণীৰ এ ৰজাই বোলন্ত বিপ্ৰ নকৰা পলম যেনে তেনে বচাই দিয়া ৰাণীৰ জীৱন বিপ্ৰই বোলে মহাৰাজ চিন্তা নকৰিব ভগৱন্তৰ কৃপা হলে ভাল হৈ যাব এ ফুল তুলসী আলা চাউল দুবৰি বন চাকি ধূপ কলপাত গাখীৰ অলপমান অকোৱা মাত্ৰে সকলোবোৰ যোগাৰ কৰি দিলা ধূপ বন্তি জ্বলাই বিপ্ৰ ধূপ বন্তি জ্বলাই বিপ্ৰ হেৰ কাল সৰ্পলৰীয়া ফেটুলিয়া হে সৰ্প সবাৰো মাজত ধীৰে ধীৰে যায় সৰ্পৰাণীৰ কাষত দংশন কৰা স্থানে যায় সৰ্পই মুখ দিলা একে সোপাতে বিষ টানিয়া মাৰিলা কৃষ্ণৰ নাম লৈ ৰাণী উঠিয়া বহিলা ৰাণীক দেখিয়া ৰজাৰ আনন্দ মিলিলা ৰাণীক দেখিয়া ৰজাৰ আনন্দ মিলিলা বিপ্ৰৰ বচনে সৰ্প বনে চলি যায় অন্তঃপুৰে নন্দী বিপ্ৰক ৰাখিলাৰ অন্তঃপুৰে নন্দী বিপ্ৰক ও ৰাজগৃহে নন্দী বিপ্ৰ থাকে ৰংগমন চাৰি বন্ধুৰ কথা বিপ্ৰয় চাৰি বন্ধুৰ কথা বিপ্ৰয় মানুহ বন্ধুৱে মোৰ কৰে ব্যাঘ্ৰ বন্ধুৱে আহি কাল সৰ্প বন্ধুৱে মোৰ বচালে কোটাচা বান্দৰ বন্ধু কোটাচা বান্দৰ বন্ধু একমনে মাতে বিপ্ৰয় মল্ল নিমিষতে আহে বান্দৰ হাতত লৈ আহে এক বিপ্ৰৰ হাতত ফলটো দি বিপ্ৰৰ হাতত ফলটো দি এইটো আছিল অমৃত ফল বিপ্ৰই নাজানিলা মন্ত্ৰীক মাতি আনি বিপ্ৰই ফলটো দেখো মন্ত্ৰীক মাতি আনি বিপ্ৰই মন্ত্ৰীয়ে ফলটো লৈ মনে মনে ভাবে মৃত্যু সজ্জাত আছে বৃদ্ধ পিতৃ মোৰ জীৱন নাযায় এই ফলটো নি মই পিতৃক খুৱাই দিওঁ যায় ফলটো নি মন্ত্ৰীয়ে পিতৃক খুৱাই দিলা কিন্তু কি আচৰিত ফল খোৱা মাত্ৰে বুঢ়া উঠিয়া বহিলা ফলৰ প্ৰভাৱে বুঢ়া
ডেকা হৈ গ'ল ঘটনা দেখি খবে ঘটনা দেখি খবে অচিন গছৰ ফল খাই আলাৰ বুঢ়া ডেকা হৈ খটালে মহায়গতান হ'ল মহাশক্তিমান দেখি খবে কম্পমান ৰজা খেদি ললে সিংহাসন গ'ল ৰজাৰ হলিৰ পাই হৰি বিপ্ৰক চাই মহাদুখে সুধিলা ৰজাই হৰি কোৱা বিপ্ৰ এই ফল তুমি ক'ত পাইছিলা বান্দৰে দিছিল বুলি বিপ্ৰই কয় বান্দৰে দিছিল বুলি অ বান্দৰক স্মৰণ কৰি মাতিলা বিপ্ৰই তেতিক্ষণে বান্দৰ আহি বিপ্ৰে বোলে বন্ধু তুমি শুনা হাব হেৰা বন্ধু কি ফল দিছিলা তুমি ঘটে কি ফল দিছিলা তুমি বান্দৰে বলন্ত ফল শিৱই দিছিল মৰমতে আনি মই দিছিলো তো মৰমতে আনি মই এই ফলৰ কি গুণ আছে নাজানো মই শিৱক সুধি চোৱা গৈ শিৱক সুধি চোৱা গৈ অ ৰজাই বোলে বিপ্ৰ তুমি কৈলাশলৈ যোৱা শিৱক সুধি সঁচা কথা মহাৰাজা শিৱক সুধি সঁচা কথা কৃষ্ণ কৃষ্ণ বুলি বিপ্ৰ কৈলাশলৈ যায় দণ্ডৱতে প্ৰণামিয়া শিৱৰাগে পায় অচিন ফলে প্ৰভু মোৰা বিপদ ঘটাই কৃষ্ণ কৃষ্ণ বুলি শিৱে বোলে বিপ্ৰ তুমি প্ৰভুৰ ভক্ত তোমাক চাব ইচ্ছা মোৰা হলিলা মনা সিকাৰণে বলগতা ফলৰ মহিমা কথা জানে ভগৱান শীঘ্ৰ কৰি যোৱা তুমি প্ৰভুৰ শীঘ্ৰ কৰি যোৱা তুমি প্ৰভুৰ কৃষ্ণ কৃষ্ণ বুলি
ঘর বসনে বিপ্র বৈকুণ্ঠালয় যায় সুদূর গয় বিপ্রা বাগরি পা মনুষ্য দেগতা ভূমি পরি ভগতর পূর্ণ আত্মা বৈকুণ্ঠালয় বামুনিকু দেখে বিপ্রয় লক্ষ্মীর আকা লভিলে দুয়ো পুনরা